আৰু বোলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া দেখিছেনে এখন বইল দালি, বুটৰ বইল দালি। আপোনালোকে খাইছে নাই বাৰু? তাতে মই অমিতা, আলু, বিলাহী সকলো দি বইল কৰিছোঁ, অকণমান দি দিছোঁ ঘিউ। মই এনেকৈ বুটৰ দালিখনৰ বইল খাবলৈ খুব ভাল পাওঁ। আৰু যদি খোৱা নাই আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব পাৰে, সঁচাই ভাল পাব। আৰু এইফালে লৈছোঁ মই এয়া বিলাহী আৰু পিঁয়াজ কাটি বোলো দুটা আমলেটো বনাই লওঁ। এয়া দুটা কণীও ইয়াতে মই ভাঙি দিছোঁ। আৰু বোলক কি কৰোঁ অকণকৈ দেখাই থাকোঁ বাৰু। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া মই এইফালে লৈছোঁ শুকান ৰুটি কেইখনমান বনাবলৈ। আমি যিহেতু ব্ৰেকফাষ্টত প্ৰায়ে শুকান ৰুটিয়ে খাওঁ, গতিকে এনেকৈয়ে দেখাই দিছোঁ। কেতিয়াবাহে পৰঠা বা এয়া খোৱা যায়, লুচি খোৱা যায়। আৰু এয়া মোৰ আমলেটো হৈ গৈছে। আজি কি হৈছে জানানে, অকণমান দেৰি হৈছে। মই অন্য কাম কিছুমান কৰি আছিলোঁ, আৰু যিহেতু দিদি অহা নাই, সাৰা মোচা এইবিলাকৰ দায়িত্বও পৰিছে, গতিকে দেৰি হৈ গৈছে। আৰু যিহেতু ইয়াৰ অফিচো নাই, কিছুমান কাম কৰিবলৈ এনেকুৱা দিনটোত সুবিধা হয়, টাইমলি যিহেতু একো বস্তু নালাগে। আৰু এইফালে দেখিছেনে লৰালৰিতে টাৱাখনৰ সৈতে উঠাই আনিছোঁ, এনেকৈ দি দিছোঁ। আৰু এয়া দালিও দি লৈছোঁ। এনেকৈ কেতিয়াবা বুটৰ দালিখন খাই চাব দেই, বহুত ভাল লাগে। মই হ'লে ভাল পাওঁ, আপোনালোকে যদি খোৱা নাই। ইয়াৰ টেষ্টটো কিন্তু বেলেগ হয়। মগু দালিৰ বইল খোৱাতকৈ এনেকৈ কেতিয়াবা বুটৰ দালি বইল খাবলৈ বহুত ভাল লাগে। আৰু যিহেতু আজি লৰালৰিও আছিলে, গতিকে এনেকৈয়ে ল'লোঁ। আৰু মেইন বস্তুটো হৈছে এইটো, যদি ব্ৰেকফাষ্টত এই চাহকাপ নহয়, তেনেহ'লে আৰু গৈছে আৰু গোটেই দিনটো কানিয়া লাগি থাকে। কিয় জানো এইটো অভ্যাস কেনেকৈ গঢ়িলোঁ নাজানো। আগতে ইমান নাছিলে। এই আগতে মা কয় চাহ একাপ বাকচোন, ইমান খাবলৈ মন গৈছে। তেতিয়া মই ভাবোঁ ইমাননো চাহ খাব মন যায়নে? কিন্তু আজিকালি মোৰো তেনেকুৱা হৈ গৈছে, চাহ অকণ নাখালেই মোৰ দিনটো নচলে। আৰু এয়া ব্ৰেকফাষ্ট কৰি লৈছোঁ। আৰু যিহে মিস্ত্ৰীৰ খুটুক খাটাক শব্দ, গতিকে চাউণ্ডটো মিউট কৰিয়ে দিছোঁ। বহুত শব্দ হৈ আছে, চাৰিওফালে কাম চলি আছে যিহেতু। আৰু কিনো কৰি আছে মই বাৰু পিছত দেখাম আপোনালোকক। এইফালে লৈছোঁ মই স্কোৱাছৰ ভাজি এখন বনাবলৈ। দেখুওৱা নাইকিয়া, একদম সৰু সৰুকৈ স্কোৱাছটো আলুৰে সৈতে কাটি যে ভাজে, সেইটো ভাজিখন আকৌ এওঁলোকে ভাল পায়। লেবৰাত দিলে ইমান ভাল নাপায়। অকণমান জিৰা ফুটাই পিঁয়াজ দি এনেকৈয়ে ভাজিছোঁ। অকণমান তেলটো ইয়াত বেছি হ'লে ভাল লাগে, স্কোৱাছৰ ভাজিখনত আলুৰ নিচিনাই লাগে। আৰু এইফালে লৈছোঁ মই অকণমান দালি বহাবলৈ। আৰু যায়ে মাছ বনাইছে তাই দিবই, গতিকে মোৰ আজি বৰ বেছি এয়া নাই, মই কিছুমান বেলেগ কামহে উলিয়াই লৈছোঁ। আৰু এটা চাটনি বনাওঁ আপোনালোকৰ লগত, সেই চাটনিটো শ্বেয়াৰ কৰোঁ ৰ'ব। যদি খোৱা নাই খাব পাৰিব। এয়া দেখিছেনে সৰু সৰুকৈ কাটাৰ ফল, পটককৈ হৈ যায় ভাজিখন। আৰু খাবলৈও কিন্তু বহুত ভাল লাগে, একদম ইজি। আৰু এই স্কোৱাছৰ ভাজিখন বহুত টেষ্টিও হয়। আৰু ব'লক আজি এটা চাটনি বনাওঁ, একদম ইজি। আৰু এনেকৈ খাইছে নাই নাজানো, আৰু মই পিছে আগতে দেখুওৱা নাই, আজি বনাওঁ ব'লক। এয়া এটা পিঁয়াজ, নহৰু আৰু এটা বস্তু লাগিব, সেইটো লৈ আছোঁ বাৰু। আৰু এইফালে লৈছোঁ মই অমিতা। এয়া এইখিনি অমিতা, এইখিনি মই ৰুকি ল'ম দেই। আৰু এইখিনি অমিতা মোৰ ৰুকা হৈ গৈছে। এতিয়া ইয়াত দিবলৈ মোক লাগিব কেইফুটামান নহৰু, ইচ্ছা কৰিলে আপোনালোকে আদাও ইয়াত ব্যৱহাৰ কৰিব পাৰে। অন্য বিশেষ তেনেকুৱা একো বস্তু নালাগে, এনেই ভাল লাগিব। আৰু এয়া মই এতিয়া কেৰাহীটো উঠাই দিছোঁ। তাতে অকণমান মোৰ এই যে মই কৈছিলোঁ আৰু এটা বস্তু লাগিব, সেইটো হৈছে তিল। ইয়াৰ মেইন বস্তুটোৱে হৈছে তিল। আৰু তিল আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী সকলোৱে জানে, গতিকে এনেকৈ কেতিয়াবা ল'ৰা ছোৱালীয়ে যদি তিল খাবলৈ বেয়াও পায়, এনেকৈ চাটনিখনত দি খাবচোন। বা অমিতা খাবলৈ বেয়া পালেও এই চাটনিখনত এনেকৈ দি দিব, ল'ৰা ছোৱালীয়ে ধৰিবই নোৱাৰিব। আৰু তিলখিনি অলপ ফুটফুটকৈ উঠোঁতে মই নমাই থৈছোঁ, একেবাৰে তিতা হৈ যাবলৈ নিদিব। এইবাৰ লৈছোঁ মই কেৰাহীটো পুনৰ উঠাই, আৰু তাতে মই অলপ মিঠাতেল দিছোঁ, ইচ্ছা কৰিলে আপোনালোকে ৰিফাইনো দিব পাৰে। আৰু তাতে এতিয়া মই এই যে ৰুকি লৈছিলোঁ অমিতাখিনি, সেইখিনি দিম। তাৰ আগতে মই অলপ নহৰু দিছোঁ, অকণমান হিং ব্যৱহাৰ কৰিছোঁ। যদি নাথাকে নকৰিলেও কোনো কথা নাই। আৰু এয়া মই অমিতাখিনি মিডিয়াম ফ্লেমতে ভাজিছোঁ, যাতে তাত পানীটো শুকাই এয়া হৈ যায়, অলপ ভজা যায়, একদম পূৰা হেৰি নহয়, কেঁচা ভাৱটো মৰে, তেনেকুৱালৈকেহে। অকণ নিমখ দিছোঁ, আৰু অকণমান মই ইয়াতে চেনিও দিছোঁ দেই অমিতাখিনি ভাজোঁতে, তেতিয়া বেছি ভাল লাগে। আৰু এতিয়া মই তিলখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এইফালে মোৰ অমিতাখিনিও হৈ গ'ল। এইখিনি একেবাৰে পূৰা কুক হ'ব নালাগে, সেইটো আপোনালোকে গম পাবই, যাতে তাৰ কেঁচা ভাৱটোহে আঁতৰি যায়, তেনেকুৱালৈকে ভাজিলেই হ'ল, যিহেতু চাটনি। আৰু তাতে মই এতিয়া গুড়া কৰি লোৱা তিলখিনি দি দিছোঁ। এয়া
আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান নেমু। এনেকৈ দি চাবচোন, নেমু অকণ দিলে বহুত ভাল লাগে। যিহেতু মই ইয়াত অকণ চেনিও ব্যৱহাৰ কৰিছোঁ, অকণ কটা বিলাহী আৰু অকণমান দি দিছোঁ মই ইয়াতে পিঁয়াজ। আৰু তাৰপাছতে এয়া মই ধুনীয়াকৈ চামুচ এপাতেৰে লৰাই লৈছোঁ। পিছে চামুচেৰে লৰোৱাতকৈ হাতেৰে মোহাৰি দিলেহে বেছি ধুনীয়া হয়, মানে লৰাই দিলেহে বেছি ভাল হয়। এয়া মই হাতেৰে আকৌ এবাৰ সানি দিলোঁ আৰু ওপৰতে এটা মই জলকীয়া কাটি থৈছোঁ। জলকীয়াটো সৰু সৰুকৈ দিলেও ভাল লাগে, পিছে মায়ে নাখাব, মই এনেকৈয়ে দিলোঁ। যদি ট্ৰাই কৰা নাই, মানে খোৱা নাই, খাই চাব। এয়া মই খায়ো দেখাইছোঁ, বহুত টেষ্টি। আপোনালোকে ট্ৰাই কৰিব পাৰে দেই। আৰু ৰ'ব ৰাতিপুৱাৰ পৰা কাম কৰোঁতে কৰোঁতে ভাগৰ লাগি গৈছেগৈ। এই নেমু পানী অকণ বনাইছোঁ, সেইকণেই আচলতে কি হয় জানেনে, আমাৰ দেহৰ অৱসাদটো দূৰ কৰে। এয়া এতিয়া সকলোকে দি লওঁ। আৰু সেইফালে বেডৰুমত আছিলে এওঁ, যিহেতু অকণমান ওলাই গৈছিলে, গৰমত আহিছে, মই বোলো নেমু পানী অকণ খাই ভাল পাব। আৰু এইফালে এয়া লৈ গৈছোঁ মাৰ কাৰণে, আৰু আহি পেলাই ময়ো খাই আছোঁ। চৰবত উইচ কৰা নাই, লওক কৰিব দিয়ক। মই কৰিলোঁ, আপুনি কৰিলে বুলি ভাবিলোঁ। মজা, ভাল লাগি যায় গৰমত। আৰু চৰবত তৰবত খাই ঢেৰো কাম থাকে, সেইবোৰ কৰি মেলি লৈ এয়া লৈছোঁ ভাত খাবলৈ। অকণমান কাঁহীখনো দেখাই দিছোঁ। এয়া মই কৈছোঁ নহয়, মাছ দিছে বুলি। আৰু এটা তিতা কেৰেলাও আছে। আজি কাঁহীখনত বিশেষ একো নাই, মই কৈছোঁৱেই, মানে আজি মোৰ সৰু সুৰা কাম কিছুমান উলিয়াই লৈছোঁ। আৰু মোৰ ডক্টৰৰ তালৈও যাব লাগিব। এই যে ফুৰিব গৈছিলোঁ, তাৰ পাছৰ পৰা চকুৰ বেমাৰ হ'ল, চকুৰ ডক্টৰৰ ওচৰত গ'লোঁ। আজি আকৌ দাঁতৰ ওচৰলৈ যাম। ডক্টৰ বুলি ক'লে কিন্তু মোৰ আকৌ বেমাৰটো নোহোৱা হয়। আজি আকৌ দাঁতটো ভাল, সিৰসিৰোৱা নাই। তথাপিতো এওঁ কৈছে নহয়, দিছোঁ যেতিয়া নামটো দেখাই আহা। আৰু তেন্তে আজিলৈ আহোঁ।